বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰীবাৰাশামাত স্বাগতম জনাইছোঁ। বন্ধুসকল লৰালি কালত আমি সকলোৱে বহুত ৰং ধেমালি কৰিছিলোঁ। হয়তো কোনোবাই কম কৰিছিল আৰু কোনোবাই বেছি, আৰু বেলেগৰ বাৰীৰ ফল মূলো আমি চুৰ কৰি খাইছিলোঁ। বন্ধুসকল সঁচা কৈছনে? মই তোমালোকে জনাবা দেই, মই কিন্তু কৰিছিলোঁ। এনেকুৱা এটা কাহানী এজনী ছোৱালীৰ। যেতিয়া তাই স্কুলত গৈছিল, সেই ৰাস্তাৰ কাষতে এডাল আমলখি গছ আছিল, য'ত বহুত আমলখি লাগি আছিল। তাই সদায় খাম বুলি ভাবি থাকে, কিন্তু খাব কেনেকৈ? তাত সেই গছজোপাৰ ঘৰৰ মানুহ বহিয়েই থাকে। কিন্তু এদিন তাই দেখিলে তাত কোনো মানুহ বহি নাই। তাই ভাবিলে আজি ভাল সুবিধা হ'ব, গতিকে তাই মনে মনে গছডালৰ ওচৰত গ'ল। গছডালত থপা থপিকৈ বহুত আমলখি লাগি আছিল, কিন্তু গছডাল অলপ বেছি ওখ আছিল। সেই ছোৱালীজনীয়ে ভাবিলে, কিয়নো শিলগুটি মাৰিয়ে আমলখি সৰাব পাৰোঁ দেখোন। যদি ভগৱানে বিচাৰে 2-3টা হ'লেও আমলখি নিশ্চয় খাব পাৰিম। গতিকে তাই বহুত শিলগুটি মাৰিলে, কিন্তু এটা আমলখিও সৰাব নোৱাৰিলে। তাৰপিছত তাই ভাবিবলৈ ধৰিলে, মোৰতো ভাগ্যৰে দোষ, মোৰতো ভাগ্যত আমলখি খোৱা নাইয়ে, ভগৱানেতো নিবিচাৰে, নহ'লে আৰু মই এটা আমলখি খাব নোৱাৰিলোঁ হয়নে? এনেকুৱা তাই বুলি নহয়, আমি সকলোৱে কৰোঁ। যদি চেষ্টা কৰিও ৰিজাল্ট নাপাওঁ, গোটেই দোষ ভগৱানৰ ওপৰতে জাপি দিওঁ। এনেকুৱা তাইও কৰিলে আৰু নিৰাশ হৈ তাৰ পৰা ওলাই যাব ধৰিলে। কিন্তু দূৰৰ পৰাই সেই গছজোপাৰ মালিকে এই আটাইবোৰ দৃশ্য চাই আছিল। তাইক ওচৰলৈ মাতিলে। ছোৱালীজনীতো প্ৰথমতে বহুত ভয় খালে, কিন্তু মালিকজনে যেতিয়া মৰমেৰে তাইক নিৰাশাৰ কাৰণ দিলে, তেতিয়া ছোৱালীজনীয়ে সকলো ক'লে যি তাইৰ লগত হৈছিল। মালিকজনে হাঁহিবলৈ ধৰিলে আৰু ওচৰত বহাই ছোৱালীজনীক ক'লে, তুমি ইমান কষ্ট কেৱল এটা উপায়ৰ দ্বাৰা চেষ্টা কৰিছা, তাতকৈ যদি ইমান শিলগুটি মাৰাতকৈ তুমি বেলেগ উপায়, অৰ্থাৎ মই তোমাক ক'ব বিচাৰিছোঁ, তুমি যদি গছজোপাৰ তলতেই থকা হাকুটিডালেৰে চেষ্টা কৰিলা হয়, নিশ্চয় সফল হ'ব পাৰিলা হয়। কিন্তু তুমি এটা ৰাস্তাতেই আছা, তুমি এটা কি 10-20টা আমলখি খাব পাৰিলা হয়। গতিকে দেখিলা এয়া কিমান সহজ আছিল, কিন্তু তুমিতো ভবাই নাই। বন্ধুসকল, এনেকুৱাইতো হয় আমাৰ জীৱনতো, আৰু ছাত্ৰ অৱস্থাৰ পৰাই আৰম্ভ হয়। আমিও বেলেগ বেলেগ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাব চাওঁ, কিন্তু যেতিয়া অসফল হওঁ, তেতিয়া নিজৰ কামৰ পদ্ধতিৰ সলনি নকৰোঁ, কামৰ ক্ষেত্ৰতে সলনি কৰি দিওঁ। আমি জীৱনত সফল হ'ব বিচাৰোঁ, আগবাঢ়িব খোজোঁ, কিন্তু আমাৰ চেষ্টা অব্যাহত নাৰাখোঁ। আমি আমাৰ লক্ষ্যই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। বন্ধুসকল, তোমালোকৰ মনত আছেনে নাই সেয়া নাজানো, কিন্তু আমি সৰু থাকোঁতে এই প্ৰেক্টিকেলটো সকলোৱে কৰিছিলোঁ। যেতিয়া আতচি কাঁচ এখন কাগজৰ ওপৰত লওঁ, তাৰ ওপৰেদি আমি সূৰ্যৰ ৰশ্মি কাগজখনত পৰিব দিওঁ। যেতিয়া কাগজখনৰ কিছু অংশত কিছু সময় সূৰ্যৰ ৰশ্মি পৰি থাকিবলৈ দিওঁ, তেতিয়া কাগজখন জ্বলিবলৈ ধৰে। মনত আছেনে? বাছ, এয়াই হৈছে সফলতাৰ ৰাজ। ভাবি চিন্তি প্ৰথম নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰা। এইটোৱেই মোৰ লক্ষ্য, এই কামটোৰ বাবেই ভগৱানে মোক বনাইছে, গতিকে এইটোৱেই মই কৰিবই লাগিব। তাৰপিছত যিমান শক্তি, যিমান সামৰ্থ্য আছে তাত লগাই দিয়া। তেতিয়া এই পৃথিৱীৰ কোনো শক্তিয়েই আপোনালোকৰ লক্ষ্য লাভ কৰাত বাধা দিব নোৱাৰে। যদি জীৱনত কিবা পাব বিচাৰিছা, ৰাস্তা সলনি কৰা, লক্ষ্য নহয়। আৰু অৰ্জুন হৈ যোৱা, যিয়ে মাছৰ চকুটোৰ বাহিৰে আন একোৱেই দেখা নাছিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। ৰাধে ৰাধে।